পাগল কৈ দে পাগল তিনিবাৰ কমপ্লিট হেল্ল' 75 ফেমিলি কি খবৰ মই আছোঁ বৰ্তমান ফিল্ডত আৰু ফিল্ডৰ অৱস্থা গম পাইছেই হেনো বৰষুণ দি আছে তাতে আকৌ পেণ্ডেলটো বনাই দিলে দৌৰিব অসুবিধা হয় চাগে ইমান পানী নাই যদিও কি ক'ম আৰু দৌৰিব আহিছিলোঁ বাট আজি এতিয়াহে গম পাইছোঁ পেণ্ডেল বনাই থৈছে বুলি কি হ'ব গম নাপাওঁ বাৰু ইমানকৈ প্ৰপাৰলি গতিকে তাৰ বিষয়ে কোৱাটো ইমান মোৰ কাৰণে ভাল নহ'ব বুলি মই ভাবিছোঁ গতিকে মই দৌৰিব আহিছিলোঁ আৰু এতিয়া 61K ৰেপিটেশ্যন আছিলে আৰু সন্ধিয়া যিটো আছে ডিষ্টেঞ্চ গতিকে বৰষুণ দি আছে সেইকাৰণে বৰষুণ নিদিয়াৰ আগতে মানে ৰাতিপুৱা দিছিলে হ'লেও নিদিয়া এতিয়া যেতিয়া সময়ত নিদিছে সেইটো সময়ত দৌৰিব আহিছিলোঁ গতিকে তাতে আকৌ এনেকৈ হৈ আছে এতিয়া মানে বাহিৰৰ পৰা এনেকৈ ঘূৰি ঘূৰি দৌৰিব লাগিব আৰু ভিডিঅ'টো মই এইবাৰটো ষ্টেণ্ডটো নানিলোঁ লগতে পানী দুবৰীত লাগি আছে গতিকে কণ্টেক্ট গাটো গৰম কৰি প্ৰেক্টিছ কৰি মানে দৌৰাৰ পাছত ইমানটো ৰেপিটেশ্যনটো পিকআপকৈ দিব নোৱাৰিম গতিকে অলপ গৰমটো উঠাই পিনি 45 মিনিট মেইনটেইন কৰি পৰৱৰ্তী ৱৰ্কআউট কৰি যাওঁগৈ আৰু ঠিক আছে আমাৰ কলেজো খুলিয়ে আছে হ'লেও মই নাই যোৱা গতিকে এতিয়া মই অলপ দৌৰি লওঁ তাৰপাছত আপাৰ বডি যিটো প্ৰেক্টিছ হ'ব সেইটোকে দেখাব চেষ্টা কৰিম গতিকে বলক বৰষুণ দিব বুলি কেইদিন নাই চাগে আজি গতিকে ইমানো কিবা নাই আৰু দৌৰিবলৈ ট্ৰেকটো অসুবিধা হৈ আছেগৈ পাৰিলে কাইলৈ ৰাতিপুৱা কাইলৈ এক্সাম আছে দেওবাৰে যদি টাইম পাওঁ নিউ ট্ৰেক এটা বনাবগৈ লাগিব কাৰণ সেইটো গাল বোমা থাকিব যিটো গাত থাকিব গতিকে কথা কৈ কিবা পাহৰিলোঁ মোৰ যিটো সুধি আৰু কিবা আছিলে গতিকে কেইটামান ক্লিপ দিম ৱৰ্কআউটত কেইটামানে দিম টাইমটো শ্বৰ্ট হ'বলৈ ভিডিঅ' দীঘল নহ'বলৈ গতিকে এইটোৱে হ'ব আগলৈ ছেশ্যন আৰু লগ পাইছোঁ 3 দিনৰ পাছত তেতিয়ালৈকে টাটা বাই বাই আকৌ ইভিনিং টাইম আহিলোঁ ক'ব পাৰে জয়সাগৰ পুখুৰী পাৰ লগত দৌৰিব মাজা ভাই আৰু আজি দৌৰিম আমি 1 hours মানে 1 ঘণ্টাত যিমান দৌৰিব পাৰি 10, 11, 12 এনেকৈ আৰু তাৰপাছত এইটো হ'ব ABC তাৰপাছত হ'ব ঠিক আছে আৰু এইটোৱে হ'ব এতিয়া যি অৱস্থাত যি হ'ব দেখা যাব গতিকে চলো এতিয়া আমি দৌৰি লওঁ গান লগাই আধা ঘণ্টা হৈছে मजा भाई दौड़ रहे हैं ना बहुत को दोपहर होने वाला है चलो हाय गर्मी मजा भाई पेपर कल दे पेपर कल तीनबार कमप्लीट और लास्ट एपाक आछे एतिया 10 किलोमीटर हब गतिके 1 घंटा हबई और गई थाको
আমাৰ ডিষ্টেঞ্চ সন্ধিয়াৰ যিটো ডিষ্টেঞ্চ আছিলে সেইটো কমপ্লিট হ'ল উইথ মাজা ভাই লাষ্টৰ পিক মজা লাগিলে আশা কৰোঁ আমি এনেদৰে দৌৰি থাকোঁ আৰু এতিয়া ইম্প্ৰুভ হ'ব বুলি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ গতিকে এইটোও হ'ব আজিৰ ছেশ্যন আৰু লগ পাইছোঁ কাইলৈ SSC এক্সাম উইথ ৰাতিপুৱা ছেশ্যন কি হয় আৰু পঢ়িবলগীয়াও আছে কণ্টেক্ট আৰু এইটোৱে হ'ব আজিৰ ভিডিঅ' তেতিয়ালৈকে টাটা বাই বাই এণ্ড জয় হিন্দ জয় আই অসম টাটা